কবি ৰাজীৱ তালুকদাৰৰ কবিতা বৃদ্ধাশ্ৰমৰ পৰা। আবৃত্তি এছ চিঞ্চি তালুকদাৰ। বৰ সুন্দৰ পকা ঘৰ বোপাই, বৰ সুন্দৰ ৰংচঙীয়া, কাষতে ফুলনি আৰু পালো মোৰ দৰে ভাগ্যৱতী বহুজনী। মূৰৰ ওপৰত পাংখা ঘূৰে, মৰম লগা নাতি নাতিনীহঁতে মোক বৰ মৰম কৰে। আইতা আইতা বুলি মোৰ আলপৈচান ধৰে। তই বৰ সুন্দৰ ঘৰত থৈ গলি অ বোপাই, ইয়াতকৈ মোক আৰু লাগিছে কি? লগৰজনীৰ পৰা বৃদ্ধাশ্ৰম বুলি গম পাই, যদিও বা নাজানো গড় কাণ দিবলৈ, তথাপি মোৰ আনন্দত পাৰা পাৰ নাই। বোপাই, তই ভালে আছনে? বোৱাৰী আৰু নাতি নাতিনী দুটা? তই বোলে গাঁৱৰ চন পৰা প্ৰজাতিও বেচিলি। এদিন তোৰ দেউতাৰাই মোৰ কপালত ৰঙা বেলিটি আঁকি প্ৰজাটোলৈ আদৰি আনিছিল। আৰু এদিন কপালৰ বেলিটি মচি মোক বগা সাজযোৰ পিন্ধাই গুচি গ'লগৈ প্ৰজাটো এৰি। অতীতৰ দিনবোৰলৈ বৰকৈ মনত পৰিছে অ। লগৰবোৰে মোৰ কথা সুধিলে মই অহংকাৰ কৰোঁ। মোৰ ল'ৰাৰ ডাঙৰ চাকৰি, চহৰত অট্টালিকা, উচ্চতা চকুৰে মনিব নোৱাৰা। হাঁহি হাঁহি কওঁ সিহঁতক, বয়সে আচৰা বুঢ়ীৰ জকাটো ৰাখিবলৈ তাত আছে জানো জেগা? এজনীয়ে ক'লে, তাইক ক'বলে পুতেকহঁতে থৈ গ'ল পথৰ দাঁতিতে। কোনোবাই অনাথে মোক লগ পালে। ১.৫ দশক পাৰ হ'ল চকুৰ পলকতে। এইবোৰ আগগুৰি নোহোৱা কথা। হ'ব দে আৰু, যিহেতু ব্যস্ত তই। আহৰি নাই, মাৰৰ কাৰণে চাকৰি নেহেৰুৱাবি। বোপাই, নাহিলেও হ'ব দে তই। মৃত্যুৰ দিনা বৃদ্ধাশ্ৰমৰে কোনোবাই কৰিব দে মোক আগ্নি, জ্বলাব দে মোৰ চিতাগ্নি। কুশলে থাক বোপাই, কুশলে থাক, কুশলে থাক। ধন্যবাদ।